এই ঘটি তই আজি স্কুল নগলি যে কেলে? এই নকবি আৰু কালি ৰাতি যিখনে হ'ল স্কুল কেনেকৈ যাবি আৰু কি হ'ল ন ক'লেহে গম পাম। কথাটো মানে কি হ'ল গম পাইছনে? কালি আমাৰ দাদাই ছোৱালী আনিলে নহয়, বিয়া পাতিলে নহয়, সেইকাৰণেহে স্কুললৈ আজি নগ'লোঙে আৰু কালি ৰাতিটো টোপনি খতি নিচিনা হ'ল আৰু তাতে পাৰ্টি আছিলে পুৰা খাই দিলোঁ। ৰাতিপুৱা আকৌ ধুমধাম লেটিন যাব লগা হৈছে। তহঁতৰ ঘৰত কালি বিয়া হৈ গ'ল আৰু মোক খবৰটো নিদিলি ন? আমি আকৌ আগতীয়াকৈ গমেই নাপাওঁ নহয়, পিছতহে আনিলে যেতিয়াহে তেতিয়া গম পাইছোঁ। তোক খবৰটো দিম বুলি ভাবিছিলোঁ, খালি দিবলৈ নহ'লে ফোন কৰিবলৈ পাহৰিলোঁ পিছত। পাহৰিবিয়েতো বৌয়ে পাইছে আকৌ নোৱাৰ আমাক খবৰ দিবি ন? এই সেইটো কথা নহয়, তই সেনেকৈ নকবি আৰু। হ'লেও এবাৰতো কথাটো ক'ব পাৰিলি হয়, এবাৰতো ফোন এটা কৰি কিনে ক'ব পাৰিলিহেঁতেন আহোঁ এবাৰ নাহোঁ, সেইটো পিছৰ কথা। এই পিছত আকৌ পাতি দিব নহয়, ডাঙৰকৈ পাতিব নহয় বিয়াখন, তেতিয়া মাতিম নহয়, টেনশ্যন কিয় লৈছ? সেইবিলাক বাদ দেচোন, তই স্কুল গৈছিলি নাই আজি? গৈছিলোঁ স্কুল, তোৰ কথা সুধিছিলে চাই। মই ক'লোঁ সি লগ পোৱা নাই নহয়, কেলৈ নাহিলে ক'ব নাই বুলি ক'লোঁ। এইকেইটা ইয়াতে বহি আছে, এইকেইটা আজি মিছা কথা ক'ব লাগিব। সেই কণ্টিল কোনফালে যা? ক'লৈনো যাবি? এইফালে এনেই ওলাই আহিলোঁ, ঘৰতে থাকি আমনি লাগিলে যে। এই ভাল খবৰ এটা আছে গম পাৱ নে তই? ইহঁতৰ নবৌয়ে আহিলে নহয়, ই বৌয়ে পালে নহয়, এতিয়া পাৰ্টি খুৱাব বোলে। সঁচাকৈ নেকি ঘটি? খবৰ এটা নিদিলি যে? এই পলৈ আনা ছোৱালী আকৌ আমি আগতে গম পাইছোঁ খবৰ দিবলৈ, আমি ঘৰ পোৱাৰ পিছতহে গম পাইছোঁ। পিছত যেতিয়া পাতি দিব তেতিয়া মাতিম নহয়, টেনশ্যন কিয় লৈছ? তহঁতৰ ঘৰত তেনেহ'লে নচলি চাবলৈ যাব লাগিব আজি। আজি নালাগে, বেলেগ এদিন যাবি। এইকেইটা আজি স্কুল নগৈ ইয়াত আড্ডা মাৰি আছে, ইহঁতক আজি মজা দি আছোঁ। ছাৰ আপুনি ক'বলৈ যায় নেকি? এইফালে অলপমান ওলাই আহিলোঁ, তহঁতি ইয়াত কিহৰ আড্ডা মাৰি আছ? আমি ইয়াত কিনো আড্ডা মাৰিম আৰু স্কুলৰ কথা পাতি আছিলোঁ। স্কুলৰ কথা পাতি আছিলি নে তহঁতি আড্ডা মাৰি আছিলি? এটা যে স্কুল নগলি আজি? মোক আজি ৰাতিপুৱা এটা স্কুল বন্ধ বুলি ক'লে নহয়, সেইকাৰণে মই স্কুল নগলোঁ। ই বেটা মিছা কথা ক'লে তাৰমানে। আজি 1 তাৰিখ যে সেইকাৰণে ই তাৰমানে মোক এনেকৈ কৈছিলে স্কুল গৈছিলোঁ বুলি, এতিয়াহে কথাটো লাগে। আজি আকৌ কিহৰ স্কুল বন্ধ বুলি ক'লেতো? আজি স্কুল বন্ধ দিয়া হ'লে কালিয়ে মই ক'লোহেঁতেন স্কুল বন্ধ বুলি। কালি কৈছিলোঁ নেকি? নাই কোৱা নহয়। তাৰমানে সি মোক ৰাতিপুৱা আহি কিনে এপ্ৰিল ফুল বনাই থৈ গ'ল। ঘিটি তইতো মোক মিছা কথা ক'লি তেনেহ'লে অকণমান আগতে। তই কৈছিলি স্কুল গৈছিলোঁ বুলি, এতিয়া যে কয় আকৌ স্কুল নাই যোৱা বুলি। তোকো মই এপ্ৰিল ফুলে বনাইছিলোঁ আৰু এতিয়া সঁচা কথাটো ওলাই পেলাই কি বনাম? তহঁত দুটা কেলৈ স্কুল নগলি? সিয়াক বা কোনোবাই মিছাকৈ কৈ দিলে স্কুল বন্ধ বুলি। মোৰ গাটো ভাল নাছিলে কৈছে, মই সেইকাৰণে স্কুল যোৱা নাছিলোঁ, এতিয়া অকণমান ভাল পাই কিনে ওলাই আহিছিলোঁ। কি হৈছিলে তোৰ কচোন ক? ৰাতি তামাম জ্বৰ আছিলে, একদম উঠিবই পৰা নাছিলোঁ, এতিয়াহে অলপমান ভাল পাইছোঁ, টেবলেট দুটামান খাই কিনে ডক্টৰৰ ওচৰত গৈ। মই আকৌ ৰাতি বেছিকৈ খাই দিলোঁ নহয়, ৰাতিপুৱা একদম হাকি অৱস্থা বেয়া, সেইকাৰণে স্কুল নগলোঁ ছাৰ। এটা জ্বৰ, এটা হাগনি, এটা কোনোবাই মিছা কথা ক'লে আৰু তহঁতি সেইকাৰণে স্কুল নগলি। তহঁতক কাইলৈ চাই আছোঁ। তই মোক কোৱা কথাটো যে চাওক নকলি, তই যে আকৌ হাগনি বুলি কৈ থৈ দিলি। তোকনো কি বুলি কৈছিলে ঘিটি? সিহঁতৰ ঘৰত বিয়া হোৱাৰ কথা কৈছিলে, ইয়াৰ ককাকে ছোৱালী আনিলে বোলে, সেইকাৰণে স্কুল নগ'ল। আৰু এতিয়া আকৌ আপোনাক ক'লে ইয়াৰ হাগনি হোৱাৰ কাৰণে স্কুল নগ'লোঁ বুলি। ছাৰ আপুনি হাঁহি দিলে যে? হ'ব দে, তহঁতি এপ্ৰিলৰ 1 তাৰিখ বুলি এপ্ৰিল ফুলেই চবে বনি থাক, ইটোৱে সিটোক মিছা কথা কওঁ, সিটোৱে সিটোক মিছা কথা কওঁ। যা তহঁতি ঘটিহঁতৰ ঘৰত গৈ নচলিকে চাই আগে, কাইলৈ স্কুললৈ আহি যাবি, ঘটিয়ে তহঁতক ধুনীয়া নচলি দেখাব। যা আপুনি কৈছে যেতিয়া নেকি, তেনেহ'লে নচলি চাই আহিমগৈ আৰু। হ'ব তেনেহ'লে মই গৈ থাকোঁ। কণ্টিলো তেনেহ'লে ব'ল আজি ঘটিহঁতৰ ঘৰত নচলি চাবলৈকে যাওঁ, চাই আহোঁগৈ আৰু। ভালে হ'ব, ব'ল নচলি হাতেদি চাহ খাই আহিম আজি সিহঁতৰ ঘৰত। তহঁতি বেলেগ এদিন আহিবি নেকি নচলি চাবলৈ? আজি নালাগে নহ'লে। কিয় নচলি চাবলৈ যাম, নচলি খাবলৈ নাযাওঁ নহয়? তই ইমান ভয় কৰিছ যে? ভয় কৰা নাই, তহঁতি কথাটো বুজা নাই। মই নচলি ক'ৰ পৰা দেখাম কচোন? কিয় তইতো কৈছিলি তহঁতৰ ঘৰত ককাই বিয়া পাতিছে বুলি, আকৌ এতিয়া নচলি ক'ৰ পৰা দেখাম বুলি কৈছে যে? তহঁতি যে দেই, তহঁতি আমাৰ ঘৰৰ কথা নাজানো নেকি? আমাৰ ঘৰত যে মই অকলে ল'ৰা, আৰু তহঁতি যে আমাৰ ঘৰত নচলি চাবলৈ যোৱাৰ কথা কৈ আছে, আমাৰ কোনটো ককাই বিয়া পাতিবলৈ ককাই আছে কচোন? তাৰমানে তইও আমাক এপ্ৰিল ফুলে বনাইছ নহয়, ইয়াক আজি ৰ দে পলা। কণ্টিলো কি চাই আছ? ইয়াক ধৰ। বেংটো ধৰ, বেংটো।